এছ আপডৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল। আৰু এটা ভিডিঅ'লৈ আহিছে আপোনালোকৰ মাজত। আজিৰ ভিডিঅ'টো হৈছে 2022 বৰ্ষৰ যদি লেকটিনৰ কাৰণে আপুনি অনলাইন আবেদন কৰিছিলে তেন্তে আপুনি কেনেকৈ আবেদন ফৰ্মখনৰ ষ্টেটাছ চেক কৰিব আজিৰ ভিডিঅ'টোত সবিশেষ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু যদি আপুনি এতিয়ালৈকে 2022 বৰ্ষৰ লেকটিনৰ অনলাইন আবেদন কৰা নাই তেন্তে আপুনি মোবাইল যোগে কৰিব পাৰিব। এইটো ভিডিঅ'টোত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ভিডিঅ' চাই আপুনি অনলাইন সোনকালে কৰি লওক। ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তলৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত দিয়া বেল আইকনত টিপি অল অপশ্যনত ক্লিক কৰিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। বলক মোবাইলৰ স্ক্ৰীনলৈ। সো বন্ধুসকল, আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখি দিব SBM, লিখাৰ পাছত আপুনি সাৰ্চত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। সো ইয়াত আপুনি চাব পাৰে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ। ইয়াত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে 3 নম্বৰ যিটো অপশ্যন দিয়া হৈছে ৰেজিষ্ট্ৰেশ্যন স্বচ্ছ ভাৰত মিছন। সো আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। ইয়াত প্ৰথমতে দিয়া আছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। ইয়াত বন্ধুসকল আপুনি অনলাইন কৰিবলৈ হ'লে প্ৰথমতে আইডি ক্ৰিয়েট কৰিব লাগিব। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ভিডিঅ'টো চাই আপুনি সোনকালে আবেদন কৰি লওক। তাৰ পাছত আপুনি ষ্টেটাছ চেক কৰিবলৈ হ'লে ইয়াতে আপুনি তলতে চাব পাৰে লগিং। সো আপুনি লগিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত আন এনেকুৱা এখন পেজ খোল খাব। ইয়াতে প্ৰথমতে দিয়া হৈছে ৰেজিষ্ট্ৰেশ্যন মোবাইল নাও। সো বন্ধুসকল, ইয়াত আপুনি প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। দ্বিতীয় নম্বৰ দিয়া হৈছে পাছৱাৰ্ড। সো ইয়াত আপুনি আপোনাৰ পাছৱাৰ্ড ক্ৰিয়েট কৰা পাছৱাৰ্ডটো আপুনি বহুৱাব লাগিব। তাৰ পাছত দিয়া হৈছে সিকিউৰিটি কোড এণ্টাৰ। সো ইয়াত আপুনি তলতে সিকিউৰিটি কোডটো বহুৱাই ল'ব। সো আপুনি আপোনাৰ ইউজাৰ আইডি আৰু পাছৱাৰ্ড বহুৱাৰ পাছত তলত দিয়া সাইন আপত ক্লিক কৰিব, সাইন ইনত। সো আপুনি সাইন ইনত ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব, পেজটো লোডিং হ'ব। তাৰ পাছত আপুনি চাব পাৰে এনেকুৱা আপোনাৰ আইডিটো লগিং হ'ব। সো বন্ধুসকল, ইয়াত আপুনি ষ্টেটাছ চেক কৰিবলৈ হ'লে প্ৰথমতে আপুনি কাষত দিয়া 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি চাব পাৰে নিউ এপ্লিকেশ্যন, ভিউ এপ্লিকেশ্যন, চেঞ্জ পাছৱাৰ্ড। সো আপুনি মিডিলৰ ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ যিকেইটা আপুনি আপোনাৰ আইডি যোগে এপ্লাই কৰিছিলে সকলো ইয়াত শ্ব' কৰিব। ইয়াত আপুনি প্ৰথমতে চাব পাৰে দিয়া হৈছে এপ্লিকেশ্যন নম্বৰ, দ্বিতীয় নম্বৰ দিয়া হৈছে ৰেজিষ্ট্ৰেশ্যন অন। সো তাৰ পাছত দিয়া হৈছে ষ্টেটাছ, একেবাৰে শেষত দিয়া হৈছে ট্ৰেক ষ্টেটাছ। সো আপুনি ট্ৰেক ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ এনেকুৱা এপ্লিকেশ্যন আইডি খোল খাব। সো আপুনি আপোনাৰ সকলো ডিটেইলছ ইয়াত চাব পাৰে। তাৰ পাছত তলত দিয়া হৈছে ট্ৰেক ছিষ্টেম। সো বন্ধুসকল, এপ্লিকেশ্যন ৰিচিপ্ট ছাবমিট হৈছে। সো ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াত প্ৰথম অপশ্যনটো কমপ্লিট হৈ গৈছে আৰু 4টা অপশ্যন বাকী আছে। এই অপশ্যনটো ক্লিয়াৰ হোৱাৰ পাছত আপুনি লাভ কৰিব লেকটিনৰ টকা। সো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত জনাব। নেক্সট ভিডিঅ' পাবলৈ এই চেনেলটো আপুনি নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় আই অসম, লাভ ইউ অল।